আগতে ছাগলী খুব বেয়া পাইছিলোঁ কাৰণ ছাগলীয়ে নোখোৱা বস্তু একো নাই, চব বস্তু খাই দিয়ে, বিশেষকৈ ফুলবিলাক খাই দিয়ে, সেইকাৰণে বৰ বেয়া পাইছিলোঁ। কিন্তু কথাটো হ'ল কি, আমাৰ ছাগলী এজনী পুহোঁ বুলি কোৱাত ওচৰৰ বৰদেউতাহঁতৰ ঘৰৰ পৰা চেউৰী পোৱালি এজনী আনিলোঁ। এই বগা পোৱালি এইজনী মাক হ'ল, ইয়াৰ পৰাই 4টা পোৱালি জন্ম হ'ল। 4টাৰ পৰা 6টা হ'ল। এই দুটা যে আপোনালোকে ভিডিঅ'ত যে দেখিছে, এই দুটা মতা পোৱালি জগা বেছি দিন হোৱা নাই। ইহঁতক মুকলি কৰি দিয়া হয়, তাৰপাছত যি খায় আৰু গধূলি গঁৰালত বান্ধি থোৱা হয়। আজৰি সময়খিনি ইহঁতৰ লগত লাগি পেলাই এটা বিশেষ ভাল লাগে। জীৱ জন্তুৰ লগত এটা আত্মীয়তা গঢ়িলে এটা অনাবিল আনন্দ পোৱা যায়। আপোনালোকে কোনে কোনে ছাগলী পালন ফাৰ্ম হিচাপে নহয়, এনেই কোনে কোনে পালন কৰে কমেণ্ট কৰি জনাবচোন। আজৰি সময়কণত জীৱ জন্তুৰ লগত অকণমান মিলিজুলি থাকিলে মানে মনটো ভাল লাগে আৰু এটা আনন্দ পোৱা যায়। তাৰ বিনিময়ত সময়ত এটা কিছু পৰিমাণে ধনো আহৰণ হয়। সেইটো কাৰণে ধন বুলি নহয়, এটা নিজকে যদি ভিডিঅ'টো ভাল পালে লাইক বা কমেণ্ট বা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ।